নমস্কাৰ, মই আজি আপোনালোকৰ ওচৰত মোৰ প্ৰথমটো টিউটৰিয়েল ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। আজি মই এই ভিডিঅ'টোত লৈ আহিছোঁ টাইপ মাৰ্কছ টুল কেনেকৈ ব্যৱহাৰ কৰে। প্ৰথমতে আপোনালোকে এটা যিকোনো ইমেজ লৈ ল'ব। এতিয়া টাইপ টুলত গৈ হৰাইজণ্টেল টাইপ টুল ক্লিক কৰিব বা ভাৰ্টিকেলো কৰিব পাৰে। মই হৰাইজণ্টেল কৰিলোঁ। তাৰপিছত মই টেক্সটটো লিখিলোঁ। টেক্সটটো লিখাৰ পিছত অ'কে মৰাৰ লগে লগে চিলেকশ্যন হৈ গ'ল। এতিয়া চিলেকশ্যন হোৱাৰ পিছত আপুনি য'ত ৰাখিব বিচাৰে তাত ৰাখি দিব। মই ইয়াতে ৰাখিলোঁ। যদি লেয়াৰটো লক হৈ আছে তেতিয়াহ'লে আনলক কৰি ল'ব। এতিয়া মই ইমেজৰ লেয়াৰটো ডুপ্লিকেট কৰিলোঁ। Ctrl+J ক্লিক কৰি নতুনকৈ হোৱা লেয়াৰটোত ডাবল ক্লিক কৰিব। কৰিলে তাত এইখন লিষ্ট আহি যাব। ইয়াত আমি ড্ৰপ শ্বেডো ব্যৱহাৰ কৰিম। ক্লিক কৰাৰ লগে লগে আমি দেখা পালোঁ। ইয়াত ক্লিক কৰি আমি কালাৰটো চেঞ্জ কৰি ল'ব পাৰোঁ। মই লাইট ব্লু কালাৰ কৰি ল'লোঁ। চাইজটো আপোনালোকে যিমান কৰিব খোজে কৰিব পাৰে নিজৰ ইচ্ছামতে। এইখিনি ৰাখিলোঁ। ইয়াৰ পিছত মই ষ্ট্ৰকত ক্লিক কৰিলোঁ আৰু হোৱাইট কৰি ল'লোঁ। ইয়াৰ চাইজ 2 পিক্সেল ৰাখিলোঁ। ইয়াৰ পিছত অ'কে কৰি দিব। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।